হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই মোৰ এটি নতুন ভ্লগ আৰম্ভ কৰিছোঁ। আপোনালোকে একদম ভিডিঅ'টো মোৰ শেষলৈকে চাব। আজি অলপমান ফুৰিব যাব ওলাইছোঁ। ক'লৈকে যাম আপোনালোকক দেখাই আছোঁ দেই। দেৱাংশী আৰু মই আৰু দুজনীমান আছে লগ লাগি আমি ফুৰিব যাওঁ। ক'ত যাম দেখাম দেই, চাই থাকক আপোনালোকে ভিডিঅ'টো। একদম শেষলৈকে ভিডিঅ'টো চাব আৰু চাই পেলাই ক'ব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। এতিয়া আমি ৰখি আছোঁ যাবৰ কাৰণে। আহি পাইছে, ৰখাজনী আহি আছে ইয়াত। এতিয়া আৰু আমি আমাৰ জাগালৈ গৈ আছোঁ, য'ত যাব ওলাইছোঁ। চাই থাকক আপোনালোকে। এইয়া আমি আহি পালোঁ আমাৰ গন্তব্য স্থান। ক'লৈকে আহিছোঁ নিশ্চয় আপোনালোকে গম পাইছেই চাগে। এয়া ছায়েন্স মিউজিয়াম। মানে ছামাৰ ভেকেশ্যন চলি আছে বাচ্ছাৰ, সেইকাৰণে আৰু ক'ত লৈ আহোঁ, সেইকাৰণে ইয়াতে লৈ আহিলোঁ দেখাবৰ কাৰণে। আইচক্ৰীম খাই আছোঁ মই, দেৱাংশীও খালে, আমি গোটেইকেইটাই লগ লাগি খালোঁ বাৰু। ইমান গৰম, অলপমান মানে খাই ল'লোঁ আৰু। জানা মাতো তোক কাষলে নাহিবি মোৰ, কাষলে এতিয়া আমি একদম ভিতৰ সোমাই গ'লোঁ। সোমাই যায় আৰু কি আছে চব চাবৰ কাৰণে ৰেডি আৰু এতিয়া দেৱাংশীক লৈ গৈছোঁ, লৈ যাই মানে এইটো সেইটো দেখাই আছোঁ। তাইও বহুত ভাল পাইছে দেখি। উট হয় উট। মানুহ গৈ আছে ইয়াত দেখিছা, মানুহ গৈ আছে হলচল দেখিছা। এইটো চোৱা, এইটো চোৱা, এইটো চোৱা, এইফালে চাই দিয়া। এতিয়া আমি এখন আইনাৰ ভিতৰত সোমাই গৈছোঁ। আমাৰ কনফিউজ হৈ গৈছে ৰাস্তা কোনফালে। ইফালে গ'লেও আইনা পাওঁ, সিফালে গ'লেও আইনা পাওঁ। আমাৰ গোটেইবিলাকৰে খেলি মেলি লাগি গৈছে, হাঁহি আমাৰ। এইবোৰো একদম আইনা গোটেই মানে ধুনীয়া লাগিছে দেই, খুবেই ভাল লাগিছে গৈ। মানে য'ত যি চাইছোঁ তাৰমানে চব বস্তুৱে মানে খুব ভাল লগা আৰু। খুব ফটো উঠিছোঁ আজি, খুব এনজয় কৰিছোঁ, খুব ফটো উঠিছোঁ। ইমান ফটো উঠি আছোঁ আজি, বহুতেই ভাল লাগিছে। এইটো হৈছে এটা কুৱাৰ নিচিনাই লাগে। আৰু ইয়াতে যে কেনেকৈ ফটো মানে উঠিব পাৰি মইতো বুজিয়ে নাপালোঁ ভালকৈ। উঠিলোঁ ফটো, ঘপককৈ মানে কেনেকৈ হৈ গ'ল, মানে পিকচাৰটো খুবেই মোৰ ভাল লাগিছে। দেৱাংশীক মাতি আনি ফটো একপি উঠাইছোঁ আৰু কোনোমতে। এই বিশ্ব ব্ৰহ্মাণ্ডখনক একবাৰ হাতেৰে লাৰি চালোঁ। মানে এইটোৱেতো গোলক বিশ্ব ব্ৰহ্মাণ্ড। এইটো কি বস্তু মানে এনেকৈ মানে পিকচাৰবিলাক চেঞ্জ হৈ থাকে। এইটোৰ পিছত আৰু বেলেগ ওলাব, এনেকুৱা আৰু তাৰমানে বহুত টাইম লাগে ভিডিঅ' কৰোঁতে। মানে আধা কৰিলোঁ মই, সম্পূৰ্ণ ভিডিঅ' কৰা নহ'লে, টাইমো লাগে বহুত। মানে এনেকৈ চেঞ্জ হৈ থাকিব তাৰমানে বস্তুবিলাক, এনেকৈ ভাল লাগে আৰু দেখি। এইয়া আমাৰ দেৱাংশী এইবাৰ কিহত সোমাই লৈছে, কি হৈ লৈছে আমাৰ দেৱাংশী। খুবেই ভাল লাগিছে দেই আমাৰ দেৱাংশী।
এইবাৰ আমাৰ দেৱাংশীয়ে ককৰ ওপৰত উঠি লৈছে দেই। উঠি লৈ বাছ ধুনীয়াকৈ খেলি আছে। কিমান ভাল পাইছে তাই। আৰু চাওকচোন ঋষিমণি আগৰ দিনৰ এই চিনাৰী পিকচাৰটো মই উঠাই লৈ আহিলোঁ। কেনেকৈ জুইত ভাত বনাইছে ঋষিমণিয়ে, কেনেকৈ বস্তুবিলাক থৈছে, মাটিৰ বাচনত কেনেকৈ ভাত খাইছিলে। এইটো গোলক। এইবিলাক বহুত মানে মাছৰ মানে এইবিলাক মাছবিলাক ৰাখি ৰাখি থৈ দিছে। কিমান কি কি যে মাছ আছে এইবিলাক চাওকচোন বাৰু। ইমান মৰম লগা, ইমান ধুনীয়া এইবিলাক মাছবিলাক চাবৰ কাৰণে খুবেই ভাল লাগিছে দেই। খুব ধুনীয়া। ৱাও, কেনেকৈ আছে চাওকচোন মাছবিলাক। আমাৰ দেৱাংশী জোলনা জোলা। চাওকচোন এইবিলাক চব জন্তুৱে আছে ইয়াতে। মই জন্তুবিলাকৰ নাম ইমান নাজানোৱে। মানে আছে ঘৰিয়াল আছে, তাৰপিছত ডাইনচৰা, চিম্পাঞ্জী, তাৰপিছত হৰিণ, এইবিলাক বহুত বন মানুহ বহুত আছে আৰু মানে বহুতৰে মই নাম নাজানোৱেই। এনেকৈ আমাৰ দেৱাংশী যে ইমান ভাল পাইছে এইবিলাক চাই। তাই বহুত এনজয় কৰিছে দেই আজিৰ দিনটোত। খুবেই ভাল পাইছে তাই। আৰু মই কেতিয়াবালৈকে লৈ যাব লাগিব। এনেকৈ লগৰ লগত গ'লেও খুব ভাল লাগে, এনজয় কৰিব পাৰি। তাৰমানে লগৰ লগত একেলগে ফূৰ্তি তামচা কৰি বস্তুবিলাক চোৱাও হৈ যায়, মানে ঘূৰাও হৈ যায়, মানে ভালো লাগে, মনবিলাকো ভাল হৈ যায়। মানে বন মানুহ ওলাইছে, বাপৰে বাপ, বন মানুহো দেখিলোঁ আজি। বহুতে ভাল লাগিছে আৰু এইবিলাক চাই পেলাই। খুব এনজয় কৰিছোঁ দেই আজিৰ দিনটো। এইয়া বন মানুহ। এইফালে চিম্পাঞ্জী ওলাইছে। এইফালে চাওঁচোন, এইখিনি বগা বগা কি ধুনীয়া লাগিছে। আৰু এইখিনি গোটেই সেউজীয়া। আইও কি যে ধুনীয়া পৰিৱেশ, গছ গছনিবোৰ ইমান ধুনীয়া, বতাহ বিৰাট ভাল লাগিছে দেই। এইখিনি অতি মনোৰমা দৃশ্য। এতিয়া আমি গোটেইকেইটাই লগ লাগি পেট পূজা কৰিব ওলাইছোঁ। আমাৰ দেৱাংশীক নাচাই কিয়, কেনেকৈ কান্দিছে। কিবা ক'লোঁ মই, তাৰমানে তাইক গালি দিলোঁ অলপমান, কেনেকৈ কান্দিছে। সকলোৱে এতিয়া পেট পূজা কৰি আছোঁ, সকলোৰে ভোক লাগি গৈছে। এতিয়া আমি বৰ্তমান খাই আছোঁ, খাই লওঁ। দেৱাংশী ভাল পালে পেলাই দিয়া। পেলাই দিয়া ডাষ্টবিনত, পেলাইছা। মুখত মুচি দিওঁ। এইয়া পানীখিনি কেনেকৈ আছে, একদম গৰমত ইমান ভাল লাগিছে দেখি পানীখিনি। এই মাছটো দেখিছেনে, ইমান ডাঙৰ মাছ। আৰু এইবিলাক কিমান মনোমোহা দৃশ্য, এইবিলাক চাওকচোন, ইমান ভাল লাগিছে সঁচাকৈ দেই। খুবেই ভাল লগা ঠাইখিনি, বহুতেই ভাল লাগিছে। জিৰ জিৰকৈ পানীবিলাক কেনেকৈ আছে, মাছবিলাক চাওকচোন কেনেকৈ। আইও ইমান মৰম লগা। আৰু এটা বস্তু দেখাম ৰ'ব, ইয়াতে চাই থাকিব দেই। এই মাছবিলাক চাওক দূৰৰ পৰা। এইটো বস্তুটো মস্ত ডাঙৰ, এইটো কাছ হয়। কি ভাল লাগছে ন।
নাই নাই একো নহয় দে উঠ অঁ অঁ আহা আহা বহা দে এনে দিয়ক খুলি এনে দিয়ক আমাৰ দেৱাংশীয়ে ৰছীৰ ওপৰত বগাই আছে ল'ৰাবিলাকৰ লগত লগ লাগি ট্ৰাই কৰিছে আৰু তাইৰ মতে এইয়া আমাৰ মাইনাজনীৰ ভাগৰ লাগি একদম টোপনি গাড়ীতে তাই টোপনি গ'ল এতিয়া কথা কোৱা মানুহ নাই আমাৰ লগত ফ্ৰেণ্ডসকল জাষ্ট এই মাত্ৰ তালা খুলি ঘৰ সোমাইছোঁ মাত্ৰ দেৱাংশী মুখখন ধুয়ে দিলে পাইপত গৰমত থাকিব নোৱাৰি মুখখন ধুই দিলে তাই এই মাত্ৰ আহি পাইছোঁ ভাগৰ লাগি গৈছে এতিয়া 5:30 বাজিলে আজিলৈ ৰাখিছোঁ আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আজিলৈ ৰাখিছোঁ বাই বাই চি ইউ এগেইন বাই বাই